নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ বগৰী আচাৰ। বগৰী আচাৰ বনাবলৈ প্ৰথমতে বগৰীখিনি নিমখত দি থ'ম। প্ৰায় ৩-৪টামান ৰাতি নিমখত দিয়াৰ পাছত এনেদৰে আকৌ নিমখৰ পৰা উলিয়াই বগৰীখিনি ভালদৰে ৰ'দত শুকুৱাই ল'ম। এয়া ইমানটো শুকুৱাৰ পাছত আচাৰৰ কাৰণে ৰেডি কৰোঁগৈ। আচাৰত দিবলৈ মছলাখিনি যোগাৰ কৰি লৈছোঁ। মছলাত আছে গোটা জিৰা, গোটা ধনিয়া, মেথি গুটি, বগা সৰিয়হ আৰু ক'লা সৰিয়হ, লগতে শুকান জলকীয়া। আৰু এইখিনি ভালদৰে ভাজি লৈছোঁ, ভাজি পিনে পিচি লৈছোঁ। সম্পূৰ্ণ মিহি কৰি লোৱা নাই দেই, অকণমান গোটা হৈ আছে। তাৰপাছত লগতে দি দিছোঁ নিমখ, হালধি আৰু দি দিছোঁ কেঁচা মিঠাতেল। আচাৰত ইচ্ছা কৰিলে তেলখিনি গৰম কৰি ঠাণ্ডা কৰিও দিব পাৰে, কিন্তু মই আজি কেঁচা মিঠাতেলেই দি দিছোঁ আৰু লগতে দি দিছোঁ ভিনেগাৰ। তাৰপাছত গোটেইখিনি ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ। এতিয়া বগৰী আচাৰখিনি আকৌ মই দুটামান ৰ'দত দি দিম। তাৰপাছত